হেল্ল' গাইজ, আজি যিহেতু কাতি বিহু আৰু এয়া মই সাজু হৈছোঁ কাতি বিহু যা যোগাৰ কৰিবলৈ। কাতি বিহু বুলি ক'লে তুলসী তলৰ চাকি গছে মেইন নহয় জানো, যাৰ বাবে মই এতিয়া আহিলোঁ। তুলসী গছজোপা ৰেডি কৰি লৈছোঁ। এয়া অকণমান মানুহজনেও শলিতা ঠিক কৰি দিলে, মই তুলসী টাবটো অলপ সজাই ল'লোঁ, লগতে চাকিটো অকণমান DIY কৰি ল'লোঁ। আৰু এয়া তেওঁ নাৰিকল কাটি আছে প্ৰসাদৰ বাবে। মই প্ৰসাদখন ধুই থাপনাৰ চাকি গছ প্ৰথমে জ্বলাই লৈ আৰু এতিয়া আহিলোঁ তুলসী তলত চাকি বন্তি জ্বলাই প্ৰসাদসমূহ আগবঢ়াবলৈ। খুব বেছি ভয় লাগিছে, কিয়নো প্ৰথম এয়া মোৰ নিজে কৰা সকলোখিনি। আনকালে ঘৰত থাকিলে মাহঁতেই কৰি দিয়ে, আজি এয়া মই প্ৰথমবাৰ কৰিছোঁ। ভালো লাগিছে, ভয়ো লাগিছে, লগতে এয়া মানুহজনে সহায় কৰি দিছে, তাৰ বাবে বহুত বেছি ধন্যবাদ। এতিয়া মই বাহিৰৰ বাবে চাকিবোৰ ৰেডি কৰি লৈছোঁ আৰু লগতে আমি লাইটো জ্বলাইছোঁ দেই দিৱালীৰ আগতে। এতিয়া বাহিৰৰ চাকিসমূহ দিলোঁ আৰু প্ৰসাদো আগবঢ়াই মেলি আমি ভকতো কেইজনমান পালোঁ। খুব বেছি ভাল লাগিলে, সৰু সৰু ল'ৰা ছোৱালী কেইটামান পালোঁ, যিহেতু অচিনাকি জেগা, নেপাম বুলি ভাবিছিলোঁ, কোনো নাহিব বুলি, কিন্তু আহিলে। আমিও প্ৰসাদ খাই মেলি এতিয়া চাহকাপ খাই লৈ আজিৰ কাতি বিহু সামৰণি মাৰিছোঁ। আৰু লগতে ওচৰৰ বাইদেউ এগৰাকীয়ে আমাক এই টোপোলা ভাত দিলে, এয়া মিচিংসকলৰ আপিন বুলি কয়। বহুত বেছি ধন্যবাদ তেওঁলোকো। আৰু আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ আহিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। বাই বাই।